আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে দুটা বাচ্চাৰ ওপৰত জন্ম নিদিও বুলি ক'লেতো লগে লগে কৰি দিম। যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো ইলেকশ্যনৰ আগত, তেতিয়া আমাক মানুহে কৈছিলে যে এইটো ইলেকশ্যনৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। চৰকাৰৰ ক'ত টকা আছে অৰুণোদয় দিবৰ কাৰণে? আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাইছিল ইলেকশ্যনৰ আগত, এতিয়া অৰুণোদয় পায় 28 লাখ মহিলাই। আৰু এইবাৰ আমি বাজেটত ঘোষণা কৰিছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনিত সামৰি ল'ম। মই এতিয়া আপোনালোকক দুটা প্ৰশ্ন কৰিম। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। চবৰে আছে? ঠিক আছে। যে ৰেচন কাৰ্ড থকা সব পৰিয়ালৰ অৰুণোদয় নাই, হয়নে? হয়নে নহয় নে মই ভুল কলো? অলপ ডাঙৰ কৰি কওক, হয়নে নহয়? এতিয়া যাৰ যাৰ নাইতো হয় বুলি কওক, তেতিয়াহে দিব পাৰি। কাৰ কাৰ অৰুণোদয় নাই চিঞৰক নাই বুলি। এতিয়াহে শুনা পাব, নহলে MLA বিলাকে শুনাই নাপাব। এতিয়া এইবাৰ মই লাহে লাহে চিন্তা কৰিছো যে যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে অৰুণোদয় এটাও দি দিম। তেতিয়া মানুহে কি কব? মই মিটিঙক সুধিম ৰেচন কাৰ্ড হাত দাঙক, হাত দাঙিলো। অৰুণোদয় হাত দাঙক, একেটা মানুহে অৰুণোদয় হাত দাঙিব। উজ্জ্বলা গেছ হাত দাঙক, একেটাই হাত দাঙিব। বোলে আয়ুষ্মান ভাৰত হাত দাঙক, একেটাই দাঙিব। লগত এতিয়া আৰু এটা চিন্তা কৰি আছো যে ৰেচন কাৰ্ড যাৰ পৰিয়ালত আছে সেই পৰিয়ালৰ মূল মানুহজনক আমি ইন্সুৰেন্সৰ লগত জড়িত কৰিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনৰ মৃত্যু বা এক্সিডেন্ট হলে দুখীয়া ফেমিলিটোৱে কিছু হলেও ইন্সুৰেন্সৰ পৰা টকা পাব। এতিয়া চিন্তা কৰক, প্ৰথমতে ৰেচন কাৰ্ড নাছিলে, মই সবকে ৰেচন কাৰ্ড দি দিলো। এতিয়া অৰুণোদয় নাই, অৰুণোদয়ো ৰেচন কাৰ্ডত দি দিম। অলপ দিন লাগিব, লগে লগে নহয়, লাহে লাহে গৈ থাকিম, কিন্তু কৰি দিম। বিশ্বনাথ চাৰিআলিটো এইবাৰে কৰি দিম, গহপুৰ, বিহালী আৰু আমাৰ ইয়াত কৰি দিম। আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে দুটা বাচ্চাৰ ওপৰত জন্ম নিদিও বুলি ক'লেতো লগে লগে কৰি দিম। হব, ছেলে মেয়ে দুইটাতে থাকতে হবে, ঠিক আছে।